হেল্ল' এভৰিৱান, মই ৰুবিয়ে মোৰ ৰুবিৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। নতুন পুৱা, নতুন দিন, এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজত পুনৰ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। আমাৰ ৰিয়ানকতো সকলোৱে চিনি পায়, দেখিছেই আজি তাৰ 2 বছৰ মানে বাৰ্থডে। গতিকে তাৰ বাৰ্থডে কেনেকৈ পাতিছে আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো মোৰ শেষলৈকে। কেনেকুৱা লাগিছে কমেণ্টত জনাব। তামোল কাটি আছে, আইতা বহি আছে। আমাৰ এইফালে পায়স বনি আছে, ৰিয়ানৰ বাৰ্থডে পায়স। এইখিনি আমাৰ পায়স ৰেডি হৈ গ'ল। বাৰ্থডে বয় টোপনি গৈ আছে। ঐ ৰিয়ান, বা কোনো নাবাহা কিয়? আমাৰ বাৰ্থডে পাৰ্টি খাবলৈ অহা সৰু সৰু লৈছে। তহঁতে হেপী বাৰ্থডে গাবি দেই, হেপী বাৰ্থডে। আয়ুষ নকৰিবা। বাবা বাবা এফালে এফালে। আৰু ৰিয়ানে কেক কাটিব এতিয়া দেই। দেহা যোৱা ওচৰলৈ। ধৰা ধৰা হেপী বাৰ্থডে কৰ আকৌ গোটেই জাকে। দেহাটো ধৰচোন, মই খুৱাই দিম। এইটো ধৰচোন। গোসাঁই গোসাঁই নে 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 অঁ দিম, তোমাকো দিম। আমাৰ সৰু খাব, সৰু। ৰ লাগি আছে সি, লোৱা। থেংক ইউ বাইদেউ গোসাঁই। আৰু এইখিনি হৈছে অথনি বনোৱা পায়সখিনি, তাৰ লগতে সৰু বুনিয়া ভাজি আৰু মিঠাই, তাৰপিছত কেক। সৰু সৰু ল'ৰা ছোৱালীবিলাকক ইয়াত খাবলৈ দিয়া হৈছে। আমাৰ ৰিয়ান ভাইটি আছে, চব খাইছে। আৰু
এয়া হৈছে আমি ৰাতি খানাৰ আয়োজন কৰা এয়া পাচলি বুটলিছে মোৰ মা আৰু মামী পাচলি কাটি আছে ইফালে সৰু মামীয়ে মাছ ফ্ৰাই কৰি আছে ব্ৰইলাৰ মাংস সকলোখিনি আপোনালোকক দেখাই যাম চাই ৰাখক এইখিনি দেখিছে এইখিনি বইল গাহৰি মাংস বনোৱা হ'ব আৰু এইখিনি সৰু সৰু মিছা মাছ ভাজা যাব এইখিনি মিছা মাছ এইফালে চালাড বিলাহী কবি বন্ধাকবি গাজৰ ধনিয়া পাত ধুনীয়া চালাড তাৰপিছত এইখিনি হ'ব পেটু মাছৰ পেটু কলা দিল বেঙেনা এইখিনি হ'ব মাছৰ পেটু আজি ৰিয়ান দাদাৰ জন্মদিনত আমাৰ অয়নে মানে মোৰ সৰু দেহাই আহিবলৈ লৈছে নতুনকৈ খোজ খাইছে ৰিয়ান দাদায়েকৰ জন্মদিনৰ দিনাখনৰ পৰাই সি খোজ লৈছে একদম শান্তিয়ে থকা নাই ইঠাইৰ পৰা ইঠাইৰ পৰা ইঠাই নতুনকৈ খোজ লৈছে যেন একে ঠাইতে থাকিবলৈ মনে নকৰে এইফালে আমি একেলগে বহি সকলোৱে খাবলৈ লৈছোঁ আৰু ইমানতে মোৰ আজি ভিডিঅ'টো চাবলৈ লৈছোঁ যদি ভাল পালে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব